হেল্ল' নমস্কাৰ সকলোকে 10:34 আৰু এটা বিশেষ কাৰণত কাকো নোকোৱাকৈ কাকো নজনোৱাকৈ আমি লাইভ এই চাউলৰ বস্তাটো ইফালে পঠাই তো এইখিনি সময়ত আমি বজাৰ কৰি আহি পাইছোঁ হঠাৎ মই তাৰ ঘৰত উপস্থিত হ'লোঁ কাৰণটো গম পাই চাগে বহুতেই গম নাপায় হাতখন দেখি আছে আধা আধাই নোলাবি তই এতিয়া তই এজন আহক 182 203 এণ্ড প্ৰত্যেকজন মানুহকে জনাওঁ যে এটা বহুত বিশেষ ডাঙৰ খবৰ ভাল খবৰ দিবলৈ লাইভটো আহিছোঁ কাৰণ বহুত বিশেষ আছে সেইটো দেখি কোন বুলি গম পাইছে বাৰু আচ্ছা ইউ জাষ্ট হোল্ডিং মাই শ্বল্ডাৰ এণ্ড কোন আছে বাৰু হাতত ব্ৰিগুদা দাদা খবৰ ভালনে ভাল এই হাতখন কাৰ হ'ব পাৰে এই টেটুটো কাৰ হ'ব পাৰে বাৰু এটা যদি ৰাইট এনচাৰ মই তাক পঠিয়াই দিম আগলৈকে ৰাহুল গান্ধী চলো এই টেটুটো কাৰ হয় বাৰু এই টেটু এজনেই ল'ৰা আছে কি খবৰ ভ্ৰিকুটা মোৰ খবৰ ভাল চলো ৰাকেশ ত্ৰিয়ান দা চলো এটা শুদ্ধ এনচাৰ আহি গ'ল এণ্ড ৰাকেশ ত্ৰিয়ান আমাৰ মাজত আছে আৰু ভাল খবৰটো সি দিয়াতকৈ মই দিওঁ 473 480 91 500 হ'লে কম ভাল খবৰটো 504 504 বোলে 504 অ'কে 515 কথাটো কৈছোঁ ডেট ৰাকেশ বৰ্তমান পিতৃ এগৰাকী বহু সৌভাগ্যৱান ব্যক্তি এইটোৰ কাৰণে কৈছোঁ বিকজ তেখেতে এগৰাকী পুত্ৰী সন্তানৰ বাপেক হৈছে মানে ছোৱালী সন্তানৰ তেখেত বাপেক হৈছে গতিকে মই কৈছোঁ ইউ আৰ চ' লাকি টু হেভ এ গাৰ্ল চাইল্ড ইন ইয়ৰ লাইফ ৰেষ্ট দ্য থিং ইজ ইয়াৰ্ছ সকলোকে নমস্কাৰ আৰু বহুত মৰম শুভেচ্ছা ভৃগুৱে কোৱাৰ মতে সকলোৱে গম পাইছে পৰহি অৰ্থাৎ আজি 28 26 তাৰিখে মই দেউতাক হ'লোঁ পাপা হ'লোঁ আৰু খুব আচলতে সৌভাগ্যৱান মোৰ খুব মৰমৰ এজনী ছোৱালী ভগৱানে দিছে মই আৰু মোৰ পত্নী ৰিচা চ' আমি দুজন খুব সৌভাগ্যৱান আৰু সেইকাৰণে আচলতে আজি আমি সকলোৱে লগ হ'লোঁ হঠাৎ লগ হ'লোঁ মই 9:45লৈকে ঘৰত আছোঁ আৰু এটেণ্ডেণ্ট আজি ভৃগু আছিলে আৰু প্ৰেম পল্লৱী এটেণ্ডেণ্ট আছিলে চ' আমি গোটেইখিনি একেলগে ওলাই আহিলোঁ আৰু ওলাই আহি আমি লগ হৈ কথা বতৰা পাতি চ' কাইলৈ চাগে ৰিলিজ দিব মোৰ ৱাইফক আৰু মোৰ কন্যাক তাৰপিছত আমি ঘৰলৈ আহিম আকৌ এতিয়ালৈকে মই ফটো একো দিয়া নাই আৰু ঘৰলৈ অহাৰ পিছত মই ফটো দিম চাগে তো সকলোকে বহুত মৰম দিছোঁ আৰু আশা কৰিছোঁ আপোনালোকে খুব বেছি মৰম কৰে আৰু আশীৰ্বাদ যাতে দিয়ে মোৰ কন্যা সন্তান দিলে তো সেইটোৱে মোৰ মৰম আৰু আশীৰ্বাদ বেটি বচাও বেটি পঢ়াও চ' সেই কথাটো চাগে আমি পুনৰবাৰ ক'বলৈ বিচাৰিম এইটোৰ কাৰণে যে পক্ষপাতিত্ব আমি সকলোৱে যে সমাজখনত যদি কোনোবা ক্ষেত্ৰত মহিলা সবলীকৰণ হৈ আছে সেইখিনি সময়ত উইমেন এম্পাৱাৰমেণ্ট আমি সমান্তৰভাৱে দেখিবলৈ পাইছোঁ যে সেইখিনি সময়ত এগৰাকী ৰাইজৰ নাগৰিক হয় ৰাইজৰ ব্যক্তি হৈ পেলাই ৰাখিছে এগৰাকী ছোৱালী সন্তান পাইছে তাতকৈ বেছি ভাল খবৰ আমাৰ কাৰণে চাগে বেলেগ একো নাই বহুতেই কংগ্ৰেচুলেট কৰিছে ৰাকেশটো থেংক ইউ ছ' মাছ বহুত ধন্যবাদ চ' মোৰ ফালৰ পৰা এটা ৰিকুৱেষ্ট নিজৰ বেটি নামটো আমি আজি ৰিভিল নকৰোঁ নামটোৰ কাৰণে বেলেগ নামটো ফাইনেল হৈছে এণ্ড লাকিলি এটা নাম যিকেইটা নাম সি চিলেক্ট কৰিছিলে আৰু মই যিকেইটা নাম চিলেক্ট কৰিছিলোঁ এটা নাম সি ফাইনেল কৰা নামটোৰ লগত মোৰ নামটো মিলিছে ভেৰি ইম্পৰ্টেণ্ট কমন হৈছে মানে নকলৰ যোনটো কমন হয় সেইটো কমন হৈছে আৰু দেই কমন আহিছে চ' গতিকে সি আমাৰ মই তেখেতৰ ছোৱালীক মানে মোৰ ভতিজীক মই কি নামেৰে মাতিম সেয়া মোৰ ব্যক্তিগত কথা মই মাতিম এটা নামে মোৰ নামটো মই কৈ দিওঁ তই যি নামেৰে মাতো হোৱাট এভাৰ ডাজেণ্ট মেটাৰ মই তেখেতক মাতিম নাইৰা NYRA এই নামটোৰ মিনিং হৈছে সৰস্বতী মাৰ আন এটা নাম NYRA এইটো নাইৰা শ্ৰী নাইৰা
অকণমানকৈ দেখুৱালে ৰাকেশে এণ্ড বহুত ইউটিউবাৰে এই ভিডিঅ'টো যেতিয়া ডাউনলোড কৰিব এণ্ড সেইখিনি স্ক্ৰীনশ্বট লৈ পেলাই ৰাকেশ মানে আজিলৈকে যিখিনি ইউটিউবত হেৰি ফটোজ বা ভিডিঅ'জ দি আছে চব ফেক ফটোজ হয় মানে মোৰ ছোৱালীৰ নহয় কিন্তু ফটোজবিলাক ডাউনলোড কৰি কৰি তেওঁলোকে আপলোড কৰি আছে ৰাকেশ দাৰ এজনী ছোৱালী ৰাকেশ দাৰ এজনী ছোৱালী বুলি কিন্তু নহয় আজিলৈকে অৰিজিনেল ফটো কাৰো হাতত নাই অকল ভৃগুৰ মোবাইলত আছে মোৰ মোবাইলত আছে আৰু সেইকাৰণে মই আজি ফটোখন দেখুৱালোঁ আকৌ এবাৰ নাইৰাক ৰাইজে চাব অ'কে কৰি থবি আকৌ অ' মাই গড এজনী হামিয়াই আছিলে মটকীজনী মৰাণজনী মটকী এইজনী মটকীজনী এজনী অ'কে চ' হোৱাট এভাৰ চ' নিজৰ ৰাকেশৰ নিজৰ ছোৱালীজনীৰ কাৰণে তাকে নিজে ভাল পোৱা গানটো ডেডিকেট কৰিব ইয়ে এতিয়া ঘৰত এগৰাকী লক্ষ্মী আছিলে আৰু এগৰাকী লক্ষ্মী আহিলে লক্ষ্মী বুলিয়ে কৈছোঁ গতিকে মই ভাবোঁ ৰাকেশৰ যি যি কাম বৰ্তমান লক্ষ্মী মাতাৰ জৰিয়তে হ'বলগীয়া আছিল সম্পন্ন হ'বলগীয়া আছিল দে তাক কি গাওঁনো এতিয়া ছোৱালীলৈ গানে নাহে ছোৱালী শুয়ে আছে আজি তৃতীয় দিন আৰু তাই শুয়ে থাকে অকল কথাবোৰ নহয় নহ'ব বোলে গা পাপন দা এটা গান হ'লে ভাল লাগিব নেকি পাপন দা এটা গান आज क्यों बारे बारे মনে যেমন ফাগুনরে বাজুরনিয়া আজি যে না 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 ফাগুন বাউরিবা লৈ যা মুখ লৈ যা ফাগুনরে পুরনিয়া কি জানি পায়ো হেৰুৱা উৰি গুচি যায় কি জানো হেৰুৱা ফাগুনৰে পুৰণিয়া আলসুৱা এনেকুৱা ধুনীয়া গান অসমীয়াত আচ্ছা আৰু এটা গান লেখত ল'বলগীয়া গান আছে যে ছোৱালী যিহেতু সন্তান ৰাকেশে সৌভাগ্যৱান হিচাপে জন্ম লাভ কৰিছে তেখেতৰ পুত্ৰী হিচাপে তেখেতে পাইছে জুবিন গাৰ্গ ডাঙৰে এটা খুব জনপ্ৰিয় গান আছিলে যিটো বস্তু পুত্ৰী হিচাপে জন্ম পালে আমি সকলোৱে নিজৰ ছোৱালীজনীক আমি পিন্ধাবলৈ বিচাৰোঁ ৰঞ্জন নুপুৰে মাতে বিফেক্ট ৰঞ্জন নুপুৰে মাতে কি সাজে সাজে কুহি পাতে মন মোৰ বলিয়া কৰে কুহু কুহু কুলিৰ মাতে ৰঞ্জন নুপুৰে মাতে কি সাজে সাজে কুহি পাতে মন মোৰ বলিয়া কৰে কুহু কুহু কুলিৰ মাতে মন মোৰ উৰি যায় কি জানি জাগৰে কৈছে এইটো কথা মানে সি মাজত ভুল কৰি দিছে দেই মই ভালকে গাবলৈ ওলাইছিলো গানটো যৌৱন যমুনাৰ পাৰতে কিবা ভাবি গুণি আজি মনতে মনত পৰিছে মন তৰা যৌৱন যমুনাৰ
পাৰতে কিবা ভাবি গুণি আজি মনত পৰিছে মন তলাত মন মোৰ উৰি যায় মন মোৰ আগত কোনো মানুহ ওলাইছিলে মন মোৰ ওলাইছিলে একে ওলাই যায় মানে মই সেইটো কাৰণে গাবলৈ দিলো যে এই দুটা গানৰ ইমান এটা ভাল ৰিলেশ্যনশ্বিপ ডেট যদি গানটো আৰম্ভণি মনমুৰদি হৈছে আৰু গানটো ক্ৰছলাইন জুবিনদাৰ গানেৰে ক্ৰছলাইন আহিছে মনমুৰদি চ' এই দুজন ব্যক্তিয়ে অসমখনক কোনোবা এটা ক্ষেত্ৰত ৰাষ্ট্ৰীয় পৰ্যায়ত জীয়াই ৰাখিছে আৰু মই ভাবোঁ মই যিহেতু নাইৰা নাম দিছোঁ সৰস্বতীৰ নামটো তাৰ লগত এড হৈ আছে এণ্ড ৰাকেশৰ জীয়েকজনীয়ে ৰাকেশৰ ছোৱালীজনীয়ে কোনোবা এটা দিনত ৰাষ্ট্ৰীয় পৰ্যায়ৰ এচিভ কৰক মই সেইটো ভাবি পেলাই এই দুটা গানৰ সংলগ্ন কৰি এই মেচআপটি আপোনালোকক ভুলে শুদ্ধই গাই শুনালোঁ আমি দুয়োটাই দেই আৰু ইয়াত আকৌ সেই উলিয়াব নিদিবি আকৌ দেই এইবিলাক যে ওলাই কি গাইছ এই আমাৰ এইবিলাক আমাৰ এটা ফূৰ্তিৰ দিন হা এইবিলাক ফূৰ্তিৰ দিন গতিকে এটা ফূৰ্তিৰ দিনত এটা ভাল মুহূৰ্ত ৰাকেশ বাপেক হ'বলৈ গৈছে মোৰ সখী হ'বলৈ হ'লো তাকেতো ৰাকেশ হ'বলৈ যোৱা নাই হ'লো ৰাকেশ বাপেক হ'ল সখীৰ পৰা তাক বাপেক হিচাপে পাইছোঁ আৰু হয়তো অতি সোনকালে এনেকুৱা এটা ভাল দিন মোৰো আহিব চাগে আহিব লাগিব গতিকে টেকনিক্সখিনি মই ৰাকেশ চুপাই ল'ব লাগিব নহয় শিকাইছো তাক প্ৰিকশ্যনছ থাকে কি ধৰণৰ অবজাৰভেশ্যনছ থাকে কোনটো বস্তু কৰিব লাগে কোনটো বস্তু কৰিব নালাগে কোনবোৰ কাম কৰিব লাগে কোনবোৰ কাম কৰিব লাগে মোতকৈ বেছি অভিজ্ঞ হ'ব এইখিনি ক্ষেত্ৰত গতিকে মই ভাবোঁ এইটোৱে আমাৰ ৰিজন আছে আৰু এটা খুব ভাল মুহূৰ্তত আপোনালোকক লাইভ কৰিলোঁ ৰাকেশৰ এটা গান আমি নুশুনিলে আমাৰ লাইভ আধৰুৱা হ'ব দিল দে দিয়া হে 550 অডিয়েন্স হলে গানটো আৰম্ভ হ'ব তাৰ অডিয়েন্স বিলাকে 550 হলে হ'ব 550 542 নিয়োগা 538 543 550 হলে হ'ব 550 46 4 ৰাকেশৰ গানটো যদি শুনি বুলি ভাবিছে আগুৱাই আহক চব One, two, three, start. নাই হোৱা 550 হ'বই লাগিব 550 হলে গাম 42 550 হ'ব লাগিব যে গাম নালাগা 547 হৈ আছে ওকে दिल दे दिया है क्या बात ফ্ৰেজাৰ মানুহবোৰ ক'ত গ'ল বাৰু जब तुम देंगे নাই নহ'ব চেলেঞ্জ নেক্সট টাইমলৈ ৰাখো এইখিনি বস্তু আমি নেক্সট লাইভৰ কাম গানটো মানুহখিনি চাগে ব্যস্ত হৈছে ৰাতিও হ'ল গতিকে এটা কাম কৰোঁ বাকী 500 মানুহক আমি ৰেচপেক্ট কৰি আমি গানটো পৰিৱেশন কৰি দিব লাগিব তেওঁলোকে বিচাৰিছে নাই বাকী কেইজন আছে হ'ব 22 others send a request to be in your life okay আমি last request let me check कहाँ गया भाई okay we request go live with रोहन सिंह हाँ चल भाई रोहन सिंह तो आजा आजा भाई अपना पड़ा कहाँ गया तू तुम किधर गए भाई ओके তুমি रोहन सिंह হয় নাই সিং লিখিছা তুমি কোন জায়গার ওকে বাহ
কি খবৰ তোমাৰ? আজি ৰাকেশ দেউতাক হৈছে, কেনেকুৱা লাগিছে তোমাৰ? ৰাকেশক কি কৰিবা আজি? Thank you, thank you, thank you. কি কৈছে? আকৌ আহা নাই। তোমাৰ ভকেলটো অহা নাই বাবা ভাই ঠিক দুইজনৰ কণ্ঠত এটা গান শুনিব বিচাৰিছা? বাৰিষাৰে বৰষা গান দিয়ে। ওকে কাম অন 608 ওকে 600 ঠিক আছে চলো আমি নেক্সট আকৌ ল'ম নেক্সট লৈ আছো দেই নেক্সট লৈ আছো just run thank you so कैसे छोड़ दिया भाई তুমি কাটে দিয়া মাৰ নাজানো কেনেকে ৰিমুভ কৰে এটা ফোন আহি গৈছিল হেল্ল 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 মোক দেখিছে না আপোনালোকে মাই গড হেল্ল 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 view request চলো view request ঠিক আছে এঞ্জেলিক কিউটি কোনোবা চল আমি ওলাম নাই বাৰু আমি ক'ত গলো हम किधर गए भाई गायब हो गया कुछ थे गए हम लोग कैंसिल नो कहाँ गए हम लोग हम किधर गए हमको देख रहे हो मैडम चलो इसको तो एंड करना पड़ेगा भाई ओके we are starting again people you are starting again আমি আকৌ আৰম্ভ কৰি আছো thank you